নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম মেট্ৰিকৰ ফলাফলৰ বিষয়ে। অহা 6 জুনত 14টা ৱেবছাইটত উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল। আৰু কি ৱেবছাইটতনো আমি ৰিজাল্টটো চাব পাৰিম চাওঁ আহক। ইয়াতে বহুত কেইটা ৱেবছাইট দিয়া আছে। এইকেইটা ৱেবছাইটক বাদ দিও আমি মোবাইলত সেৱা ৰিজাল্টছ 2020 এপটোৰ জৰিয়তেও আমি চাব পাৰিম। ইয়াৰ বাবে আমি আমাৰ মোবাইলত প্লে ষ্টৰত যাম আৰু ইয়াতে লিখিম সেৱা ৰিজাল্টছ 2020 আহি গৈছে এই এপটো। এই এপটো আমি নিজৰ মোবাইলত ইনষ্টল কৰি ল'ম। ইনষ্টলত ক্লিক কৰিলোঁ আৰু এইটো ডাউনলোড হোৱাৰ পিছত অপেন কৰিম। অপেন কৰাৰ পিছত এইখন ইণ্টাৰফেচ আহিব আৰু ইয়াতে নিজৰ মোবাইল নাম্বাৰ দি পেলাই এইটো ৰেজিষ্টাৰ কৰি ল'ম। নিজৰ মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ। ইয়াৰে পিছত এইখন ইণ্টাৰফেচ দেখাব আৰু এইটো 6 তাৰিখত ইয়াতে নিজৰ ৰোল আৰু নাম্বাৰ মাৰি পেলাই ৰিজাল্টটো চাব পাৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।